যে ওলাই আছে যে এটোৰ পৰা সিল্ক বনাই গম পোৱা নাই লোটাস সিল্ক বুলি কয় জাপানত কাপোৰ বনাই বহুত কষ্টলি হয় নমস্কাৰ গুড মৰ্নিং অসম কি খবৰ আপোনালোকৰ মই আপোনালোকৰ হোষ্ট নীতিশ কোঁৱৰ এইদিনা উইকেণ্ড বুলি মানুহবিলাকে খুব ফুৰিছে ফটো দেখি ভাল লাগিছে সঁচাকৈ যাবলৈ মন গৈ আছে কিন্তু উপায় নাই এইবিলাক এৰি থৈ যাবও নোৱাৰোঁ কাৰণ এইটো মোৰ ইনিচিয়েল ষ্টেজ গতিকে আজি উইকেণ্ড বুলিয়ে ৱাইফৰো বন্ধ যিহেতু অলপ বেলেগ জেগালৈ ফুৰিব আহিছোঁ আগতেও দেখাইছিলোঁ এই জেগাখিনি আহক চাওঁ আমি আহিছোঁ খেত্ৰী মালৈবাৰীত হয় মোৰ শহুৰৰ ঘৰৰ ওচৰতে য'ত আমাৰ সৰুকৈ ফাৰ্ম এখন খোলাৰ কথা ভাবি আছোঁ আৰু য'ত ফিচাৰী খান্দিছিলোঁ এবাৰ এটা ভিডিঅ'ত দেখুৱাইছিলোঁ আৰু এয়া আকৌ পানীৰ মাজত আমি গৈ আছোঁ কাৰণ ৰাস্তাটো এতিয়াও সম্পূৰ্ণৰূপে ঠিক হোৱা নাই ৰাস্তাটো পূৰা বোকা হৈ আছে গাড়ী নিব নোৱাৰি গতিকে আমি বেলেগ এটা ছাইডেদি নাৱেদি গৈ আছোঁ নাও চলাবলৈ মোৰ মন যায় কিন্তু নাও চলাব যিহেতু নাজানো গতিকে পানীত ৰিস্ক নলওঁ পানী বহুতখিনি কমিছে আৰু হয়তো 1-1.5 মাহ পিছত গাড়ী লৈ যাব পাৰিম কিন্তু নাও চলাবলৈ বহুত কষ্ট হয় নহয় জানো গতিকে আন এটা ফাৰ্মিঙৰ ভিডিঅ' লৈ আপোনালোকৰ আগত আহিছোঁ গতিকে আহক ৱেলকাম বেক টু স্পেচিয়াছ স্মাইল ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এয়া আজি আপোনালোকক বহুত দিনৰ মূৰত ইয়ালৈ লৈ আহিছোঁ য'ত ফিচাৰী আছে বহুত দিন অহা নাই কাৰণ ৰাস্তাৰ কাৰণে অহা নাই আৰু প্লাছ মই ইফালে লেয়াৰ ফাৰ্মিঙত বিজি আছোঁ কাৰণে আহিব পৰা নাই ৰাস্তা মানে আমি যিহেতু কৈছিলোঁ আগতে নিজে ৰাস্তা বনাইছিলোঁ যদিও পানীৰ কাৰণে পানীৰ ৰাস্তা বুৰ গৈছিলে এতিয়া পানী অলপ কমিছে আজি অকণমান বোকা গছকি আহিছোঁ ভাল লাগে এই আপোনালোকক দেখুৱাই আছোঁ আৰু একচুৱেলি মই যে আপোনালোকক কৈ আছোঁ যে লেয়াৰ ফাৰ্মিঙৰ জেগাটো চেঞ্জ হ'ব আপোনালোকক দেখুৱাম হয় আপোনালোকে ধৰিব পাৰিছে চাগে মই ইয়াতেই কৰিম সেইখিনিলৈকে আমাৰ মাটি আছে তাতে কৰিম যিহেতু ইয়াতে ফিচাৰী আছে গতিকে এটা সুবিধা হ'ব বুলি ভাবিছোঁ এইকেইডাল নিম এইবিলাক মই নিজে ৰোৱা নিজ হাতেদি ৰোৱা এই নিম হওক এইফালে অমিতা এইফালে নিম এই নেমু এইবিলাক মই চব নিজ হাতেদি ৰোৱা এইডাল নাৰিকলডালো নিজ হাতেদি ৰোৱা গতিকে ভাল লাগে যেতিয়া হয় আৰু যেতিয়া এইবিলাক চব ডাঙৰ হ'ব তেতিয়া আৰু ভাল লাগিব কাৰণ এইখিনি চব নিজে প্ৰথমতে কৰি লোৱা এইডাল লিচু দেখিছে এইটোৱে হ'ব আমাৰ এণ্ট্ৰেঞ্চ হয়তো আৰু কেইবছৰমান পিছত কিবা ইয়াৰে ফল ধৰিব এইডাল এডাল বগৰী এইকেইডাল বগৰী এইটো এণ্ট্ৰেঞ্চ এনেকৈ ৰাখিছোঁ বগৰী দুডালৰ মাজত এইফালেদি আৰু জেওৰাখন ইয়ালৈকে দিয়া আছে কিন্তু আমাৰ মই পুখুৰীৰ সুবিধাৰ কাৰণে দিছোঁ কিন্তু আমাৰ এই তালৈকে আছে য'লৈকে বিৰিণাখিনি দেখিছে বিৰিণাখিনি অকণমান আগলৈকে এইখিনিলৈকে আছে গতিকে ইয়াতে কৰিব পাৰিম বুলি আশা কৰিছোঁ চাওঁ যদি ভগৱানে কৰে ভগৱানৰ আশীৰ্বাদ লাগিব কৰিবলৈ চেষ্টা কৰি যাম সফল হওঁ নহওঁ পিছৰ কথা প্ৰথমতে নিজৰ কামখিনি কৰিব লাগিব এইখন ফাৰ্মত তেনেকৈ মই দেখুওৱা নাই আজিলৈকে এবাৰ এটা ভিডিঅ' দিছিলোঁ বহুত আগতে ৰ'দটো চাওক একদম প্ৰখৰ ৰ'দ ওলাইছে আৰু এইখন এখন বিল এই এনেকৈ গৈছে বিলখনৰ কাষতে এইখিনি আমি মাটি এৰি দিছোঁ ৰাস্তাৰ কাৰণে বিলৰ পাৰে পাৰে ময়ো বহুত দিনৰ মূৰত আহিলোঁ আৰু বহুত দিনৰ মূৰত ইয়াৰ পৰিৱেশটো দেখিলোঁ বহুত ভাল লাগিছে পানী শুকাই যোৱাৰ পিছত এয়া চাওক কি গজিছে এইডোখৰ পুখুৰীৰ কাষতে থকা মাটিখিনি ইয়াতে আমি ফাৰ্মিং কৰিম বুলি ভাবি আছোঁ আৰু এয়া চাওক নিজৰ মাটিতে গজিছে স্বয়ং পদুম ফুল এনেকৈ সঁচাকৈ আগতে ছিঙি পোৱা নাই বা দেখি পোৱা নাই এইবাৰ প্ৰথম নিজৰ মাটিতে লগা পদুম ফুল তাই নিজে ছিঙিছে কলি লাগে যদিও সেই কলিবিলাক এটা নাই লোৱা কি কৰিবানো চাওঁ দেখুৱা
হ'ব আৰু নিচিঙিবা হ'ব কিমান দিন থাকিব হ'ব আৰু বেছি নল'বা অঁ চাওঁ 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 এইফালে দেখা যে ওলাই আছে যে এইটোৰ পৰা চিল্ক বনাই গম পোৱা নে নাই লোটাছ চিল্ক বুলি কয় জাপানত কাপোৰ বনাই বহুত কষ্টলি হয় আচ্ছা এতিয়া মানে তোমাৰ নিজৰ মাটিতে লাগিছে ইয়েছ সেইকাৰণে ছিঙি আছে আৰু দিছ ইজ মাই পেলেচ এইডাল নাৰিকলডাল কলিয়াইছে নাৰিকল গছ সময় লাগিব আৰু বাকী গছবিলাক কেনেকৈ আছে আমি চাওঁ এয়া কলগছ এইডাল অগৰ মানে হাঁচি পুলি ভালতো এইটো ফিচাৰীত মাছ দিয়া নাই এতিয়ালৈকে পানী কমিছেই এতিয়া লাহেকৈ দিম আৰু এয়া আমলখি পুলি ধুনীয়া পাত ওলাইছে মাজে মাজে সৰু সৰুকৈ তামোলৰ পুলি ওলাইছে এডাল অম্ৰপালি আম কৈছিলোঁ যে খালি ইয়াৰে এডাল বাকী আছে সিফালে দুডালমান আছিলে ছাগলীয়ে খাইছে মৰা নাই পাত খালি নাই এয়া কলগছ এফালে কলৰ পুলি এইখিনিতে এটা হাঁচি পুলি আছিলে এইটো নহ'ল ঠাৰিডাল আছে এইডাল হ'বনে নাই নাজানো আৰু এইটো এটা হাঁচি পুলি এইটো পানীৰ আউটলেট পাইপ লগাইছিলোঁ ইফালে বেলেঞ্চ হ'বৰ কাৰণে এয়া কলগছ এইকেইডাল বৰ ধুনীয়াকৈ হৈছে এয়া গাহৰিৰ কাৰণে গঁৰাল এইবিলাক কলপুলি আৰু এইটো ফিচাৰীত এইটোত মাছ আছে আৰু ইফালে বেছি নাই তামোলৰ পুলি আছে হাঁচি পুলি আৰু আপোনালোকক দেখুৱাম ৰ'ব এই চাইডে যে আছে এইবিলাক চব তিলৰ গছ এইডাল ভোট জলকীয়া গছ বহুত লাগিছিলে এতিয়া আকৌ অলপ কলিয়াইছে আজি বহুত দিনৰ মূৰত আহিলোঁ সেইকাৰণে দেখুৱাইছোঁ এইডাল বেঙেনা লাগিছে বহুত জলকীয়া এইডাল আম গছ নৰল এইফালে লাও এইকেইডাল জলকীয়া বৰ ধুনীয়াকৈ লাগিছে বেঙেনা জলকীয়া এই চাইডে কলপুলি হ'ব পাৰে আৰু এইকেইটা গোমধানৰ এইডাল লাও এইটো কুকুৰ এইটো ঋতুৱে আনিছিলে খালি মাজে মাজে পলাই যায় বোলে সেইকাৰণে খাবলৈ নাপায় অলপ ক্ষীণাই গৈছে ঋতুৰ বৰ্তমান ইয়াতে লগৰী হৈ আছে এইবিলাক তিলৰ গছ আৰু এই দেখিছে অমিতা এইডাল এডাল নিম অমিতা পুলি লগাইছিলোঁ কেইবাটাও খালি বাকীখিনি ৰোৱা নাই দুডালমানে দেখিছোঁ নেমু আছে আৰু অলপ এইবোৰ তিলৰ গছ দেখিছিলেনে আপোনালোকে এইবোৰ তিলৰ গছ এইকেইডাল নিম এইফালে তামোল এই আৰু আছে আৰু এনেকৈ সেইফালেও নিম আছে এনেকৈ এইয়া দেখিছে আমাৰ মেডাম এই পাৰত কলমৌ শাক বুটলি আছে কলমৌ শাক ঘৰত লৈ যাব গুৱাহাটীত আমি কিনি খাওঁ ইয়াতেতো আৰু চব এভেইলেবল এই ৰ'দত বুটলি আছে কলমৌ শাক লগত আছে ঋতু আৰু এইবিলাকেই তিলৰ গছ
আৰু এইটো ফিচাৰীত আছে মাছ আপোনালোকক দেখুৱাম ৰ'ব মাছ এয়া নাও দেখিছে সেইফালে মাছ মাৰি আছে এইটো বিলত জানত এইবোৰ নাৱৰ সৈতে আমাৰ কিন্তু ছোৱালীজনীয়ে বৰকৈ কষ্ট কৰিছে দেই একদম শাকে পাচলিয়ে জলকীয়াই বুটলি ভালকৈ খুৱাব লাগিব এই গোটেইখিনি তাইকে খুৱাব লাগিব টিপি চালে গম পাবি আমি এতিয়া এই ৰ'দত খাপ পিটি ৰখি আছোঁ মাছ চাবলৈ মনে মনে একেবাৰে হুলস্থুল নকৰাকৈ কেমেৰাটো লৈ ৰখি আছোঁ মাছ চাবলৈ দেখা পাওঁ নে নাপাওঁ নাজানো কাৰণ এতিয়া হৈছে ভৰ দুপৰীয়া আৰু একচুৱেলি এই ভৰ দুপৰীয়া দানা নিদিয়ে কিন্তু আমি মাছ চাবৰ কাৰণে আপোনালোকক দেখুৱাবৰ কাৰণে দুটামান দানা দি চাইছোঁ আহিলে আহিব নাহিলে আৰু উপায় নাই এয়া চাওক মাছ আহিছে কিন্তু ভালকৈ দেখা নাপায় খাই পেলাই সিহঁতি তললৈ ডাইৰেক্ট গুচি গৈছে এনেই গধূলি সময়ত বা একেবাৰে ৰাতিপুৱা সময়ত মাছ বৰ ধুনীয়াকৈ দেখা পায় কিন্তু বেড লাক আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কেতিয়াবা নিশ্চয় দেখুৱাম তো আমি এতিয়া ঘৰলৈ গৈ আছোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে এয়া আজি পানীৰ মাজত আকৌ আপোনালোকক লগ পালোঁ ভিডিঅ'টো চাই থাকিব আৰু এনেদৰে মোক ছাপোৰ্ট কৰি যাব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব ভাল লাগিলে কমেণ্ট কৰিব আৰু তেতিয়ালৈকে বাই বাই নমস্কাৰ